নমস্কাৰ, মই স্মৃতি। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ছোৱালীৰ জন্মদিন আছিলে। যিসকল লোকে তাইক মৰম আৰু আশীৰ্বাদেৰে উপচাই তুলিলে সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনালোঁ। আৰু এয়া দেউতাকে ৰাতিপুৱা সোনকালে উঠি শাক পাচলি কাটি দিলে। তাৰপিছত গা পা ধুই আহি ময়ো পাকঘৰলৈ গ'লোঁ। মিঠা বনাওঁ বুলি অকণমান পায়স বনালোঁ। তাৰপিছতে এইফালে আকৌ মিক্স চব্জিখিনিও বহাই দিলোঁ। এনেকৈ পাকঘৰত লাগি থাকোঁতে লগৰগৰাকী আহিল। তাইকো ক'লোঁ বোলো তুমিও যোৱা পাকঘৰলৈ, মাছখিনি তুমি আজি ৰান্ধিবা। পিছে এনেকুৱা বান্ধৱী থাকিলে কিহৰ চিন্তা, কিবা সকাম নিকাম পাতিবলৈ একদমেই চিন্তা নাই দেই। আপোনালোকৰ পিছে এনেকুৱা বান্ধৱী আছে নে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। কিন্তু এয়া তাই মাছখিনি ধুনীয়াকৈ ভাজি ল'লে। এনেকৈ থাকোঁতে আকৌ বাও আহি পালেহি। বা বহুত দূৰৰ পৰা আহিছে যদিও তাই কিন্তু বহি নাথাকিলে। বাই ভনী পিছে এইবোৰ কামতেই লাগে নহয়নে বাৰু। তাই আহি ল'লে। তাইও পাকঘৰত এয়া মাংসখিনি ৰান্ধিবলৈ ল'লে। তাৰপিছতে ছোৱালীও স্কুলৰ পৰা আহি পালে। তাৰপিছত সিহঁতৰ এয়া কেক কটা পৰ্ব। সিহঁতৰ যে কিমান ফূৰ্তি চাওকচোন। এইবোৰৰ কাৰণেই সিহঁতৰ জন্মদিনটো পাতিব লাগে নহয়নে। আৰু যিকোনো ভাল কামত বোলে বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। ইয়াৰ পিছে ব্যতিক্ৰম মই মোৰ ছোৱালীজনীকো নকৰিলোঁ। যিহেতু আমি ভাড়া ঘৰত থাকোঁ, তাৰে ককাকৰ মই আশীৰ্বাদ লোৱালোঁ। আপোনালোকেও তাইক আশীৰ্বাদ কৰিব দেই। তাৰপিছতে সকলোৱে খোৱা বোৱা পৰ্ব আৰম্ভ কৰিলোঁ। কিন্তু ভিডিঅ'টো ইমানেই লৰালৰি হ'ল যে সকলোৰে ভিডিঅ' কৰিবই নহ'ল। আৰু যিসকলৰ পাৰিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে ৰাখি থ'বৰ কাৰণে। এয়া ছোৱালীহঁতে ক'লে বোলে আণ্টি আমি দিয়া গিফ্টটোৰ অকণমান ভিডিঅ' কৰি ৰাখা। সেয়েহে সিহঁতকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু যিসকলে চাই আছে ছোৱালীজনীক এটা আশীৰ্বাদ দিবলৈ লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। বাই।